শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, প্ৰজ্ঞা সাধনাৰ আলোকময় পথত প্ৰভাযুক্ত জ্যোতিপুঞ্জটি হৈ আপোনাসৱেই আমাৰ হৃদয়ত অকৃত্ৰিম আকাংক্ষাৰ জোৱাৰ তুলিলে। পৃথিৱীৰ আটাইতকৈ কঠিন অথচ শ্ৰেষ্ঠ কামৰ খনিকৰ হৈ আপোনালোকে গঢ়ি তুলিলে অলেখ মানৱ সম্পদক। আপোনাসৱেই এটা সভ্যতাৰ প্ৰগতিৰ নিৰ্ণায়ক। জীৱন সংগ্ৰামৰ তিতাগুণৰ বিপৰীতে ইয়াৰ পৰা মধুৰ স্বাদ আহৰণ কৰি পৰিৱৰ্তনশীল জগতখনিত এখোজ দিবলৈ উদ্যম যোগাইছে আপোনালোকেই। মমবাতিৰ দৰে নিজে গলি গলি আনক পোহৰ দি ক্লান্ত নোহোৱা আপোনাসৱেই আমাৰ জীৱন গঢ়াৰ খনিকৰ। হে মোৰ পূজনীয় শিক্ষাগুৰু, চাতুৰ্য, যোগ্যতা, দক্ষতা, হাস্যৰস, বাগ্মিতা আৰু প্ৰস্তুতাৱস্থা এই সকলোবোৰ গুণৰ অধিকাৰী আপোনাসৱেই। এজন যোগ্য প্ৰধানমন্ত্ৰীতকৈ এজন যোগ্য শিক্ষক হ'বলৈ বেছি সামৰ্থ্যৰ প্ৰয়োজন। আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা আপোনাসৱৰ চৰণত আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ তথা ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি, দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি, আদৰ্শ শিক্ষক, দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। সমূহ শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক ওলগ জনালোঁ। অফুৰন্ত কৰ্মৰ মেটমৰা বোজাৰে বন্ধা এই মানৱ জীৱনত আপোনালোক হৈ ৰ'ব সদায় অনুপ্ৰেৰণাৰ প্ৰতীক। মহামাৰী এই বিভীষিকাৰ মাজত আজিৰ এই অতি আনন্দময় দিনতো আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাব পৰা নাই। তথাপি যাচিছোঁ হিয়াভৰা শ্ৰদ্ধা। শেষত পুনৰবাৰ আপোনালোকক শ্ৰদ্ধাৰে সুঁৱৰি এষাৰি গুৰু বন্দনাৰে সামৰণি মাৰিছোঁ। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। ধন্যবাদ।